মণি মই তোমাক বিয়া কৰিব বিচাৰিছো তোমাৰ মতামত কি দেতা ও দেতা এখন চাওকচোন প্ৰাকৃতিক দৃশ্য আচ্ছা প্ৰাকৃতিক দৃশ্য মানে কি কচোন কিনো দেতা চা প্ৰকৃতিৰ বুকুৰ পৰা যিবিলাক বস্তু উৎপন্ন হৈ আমাৰ চকুত ধৰা দিয়ে সেইবিলাকে হৈছে প্ৰাকৃতিক দৃশ্য বুজিলি যেনে গছ লতা নদ নদী পাহাৰ ইত্যাদি ইত্যাদি বুজিলি দেউতা চাহ থোৱা মণি মই তোমাক বিয়া কৰিব বিচাৰিছো ভাইটি তই এইবিলাক থ ভিতৰত চাহ জলপান আছে সেইবিলাক খাই নিজৰ হোমৱৰ্ক কৰগে থেংক ইউ বা দেউতা চাহকাপ খাই লোৱাচোন মণি তোমাৰ মতামত কি দেউতা তুমি কিবা কওঁ বুলি ভাবিছা নেকি দেউতা মই যদি ঘৰত নাথাকো তেতিয়া তোমাৰ আৰু ভাইটিৰ বহুত দিগদাৰ হ'ব ন কিয় ভাবিলা তুমি তেনেকে মানে মাজনী কথাষাৰ তুমি খুলি কোৱাচোন মানে দেউতা মোৰ সহপাঠী বিকাশ যে এদিন আমাৰ ঘৰলৈও আহিছিলে তোমাৰ সৈতে চিনাকিও হৈছিলে কি হ'ল পিছে মানে সি মোক বিয়াৰ প্ৰস্তাৱ দিছে মাজনী এই যে ফুলৰ কলিটো তুমি ছিঙি আনাচোন ইছ ফুলপাহ কিয় ছিঙিম বাৰু কলিটোৰ পাহি মেলাই নাই ফুলপাহ নষ্ট নহ'ব জানো মাজনী মানুহৰ জীৱনটো তেনেকুৱাই তোমাৰ বয়সনো হৈছে কিমান জীৱনৰ আদিপাঠ আৰম্ভ কৰিছাহে মানৱ জীৱনৰ ক্ৰমবিকাশৰ পৰিক্ৰমাবোৰ অনুধাৱন কৰিবলৈ বহুত বাকী আছে মাজনী কুমলীয়া মনবিলাক পুৰত হ'বলৈ দিব লাগে আবেগৰ জোৱাৰত পৰি থুনুকা মনবিলাক কলিতে মৰা হ'ব নালাগে তুমি কি কোৱা মাজনী বাহ দেউতা তুমি সঁচাকৈয়ে মহান তোমাক সেইকাৰণে মোৰ বহুত ভাল লাগে তোমাৰ যুক্তি আৰু চিন্তাধাৰাবোৰক মই নমন কৰোঁ আই লাভ ইউ দেউতা